হেল্ল' গাইছ, এই আমাৰ দেখিছেনে মেজি জুই একদম জ্বলাবলৈ ষ্টাৰ্ট কৰিলে। গধূলি এতিয়া 6টা বাজিলে আৰু এয়া ভিন্দ পৰা নাচি আছে গান শুনি শুনি। মই মানে গানটো মানে সেই কপিৰাইট আহিব বুলি মানে আকৌ ভইচ ৰেকৰ্ড কৰি দিছোঁ। আৰু এয়া চাওক, আৰু ইয়াত কিনো মেজি জ্বলাব আৰু মানে অকণো মানে ঠাণ্ডা বোলা বস্তুটোৱে নাই। আৰু ভিডিঅ'টো চাই যাবাচোন শেষলৈকে। হেল্ল' গাইছ, সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ এয়া দেখিছেনে, আমাৰ ইয়াত মানে এনেকৈ জুই জ্বলোৱা হৈছে আৰু মেজি চিজন ক'ত পাম বেংগলোৰত ন। আৰু অসমক মানে বহুত মিছ কৰি আছোঁ। আৰু ইয়াত এয়া জ্বলালে খৰি দেখিছে, এয়া ইয়াতে মানে মাংস চাংস পোৰা হ'ব আৰু আজি। আৰু ভিডিঅ'টো চাই থাকিব, যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব ধুনীয়া ধুনীয়া। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি এয়া সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সেয়াই এইপিনে আমাৰ এতিয়া ৰেডি কৰা নাই, মানে জুই কৰা ধৰিছে। ইয়াত মানে 7টা বাজিব হ'ল, এতিয়ালৈকে দেখিছেনে পূৰা পোহৰে হৈ আছে। চাওকচোন কিমান পোহৰ হৈ আছে। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে খাব লৈছোঁ সন্ধিয়া চাহকাপ। আৰু এইখিনি কি নাম নাজানো দেই, কিবা কবিৰ পকৰা হয়, ইয়াত ধুনীয়াকৈ বনাই দিয়ে, লৈ আহিছিলে বজাৰৰ পৰা। এইফালে দেখিছে আমাৰ মানুহজনে আনিলে এপিনে, এইখিনি কি এইখিনি বেলেগ দেই, এইখিনি বেলেগ আৰু এইখিনি বেলেগ। এয়া ধুই আছে। এয়া আমি আৰু অকলে অকলে দুয়োজনে পাৰ্টি কৰিব লাগিব আজি, হয় নহয় কৈ দিয়া। তেওঁ ধুই আছে। দি দিয়া আৰু ভোগালী বিহু শুভেচ্ছা থাকিলে। খাওক, বিন্দাছ ফূৰ্তি কৰক, সুখ হওক নতুন বছৰটো। লগতে চাই থাকিব ভিডিঅ'বিলাক আমাৰ। মই বিশেষকৈ বৰকৈ নাহোঁ বাৰু সন্মুখলৈ, আজি বিহু বুলি আহি দিছোঁ আকৌ। আৰু এয়া মই কেমেৰা কৰি আছোঁ, তেওঁ মানে মাংস চাংস ধুই আছে। মোৰ মাংসটো ধুলে মানে কিবা খাবলৈ নোৱাৰোঁ, তেনেকুৱা হয়, সেইকাৰণে ধোৱা নাই। বনাম আৰু মই আজি, তেওঁ বেলেগটো বনাব, তেওঁ পুৰিব মানে মাংস, মই বনাম মানে সেয়াই। আৰু সেই ভিডিঅ'বিলাক চাই থাকিব আৰু আগুৱাই নিয়াত সহায় কৰিব, সেয়াই। আৰু মানে ভিডিঅ' দিবলৈ মন নাযায়ো, মানে কোনো নাচায় ভিডিঅ'বিলাক, ভিউজ একেবাৰে কম, আৰু ৱাচ টাইম মোৰ মানে নায়েই একেবাৰে। সেইটো কাৰণে ভিডিঅ' দিবলৈও মন নাযায়, বহুত মনটো বেয়া। সেইটো কাৰণে ভিডিঅ'বিলাক চাব আৰু যিসকলে চায় তেখেতসকলক কোৱা নাই। আৰু মনটো এইকেইদিন মোৰ বহুতেই বেয়া। এতিয়া এবছৰে হ'ব, ৱাচ টাইম মানে অলপো নাই। সেইটো কাৰণে সেইবিলাক চাই থাকিব আপোনালোকে। এইফালে পূৰা জুই একদম জ্বলি আছে আৰু ধপধপাই। কিনো পাৰ্টি আৰু দুয়োজনে কৰিব লাগিব, কোনো নাই ওচৰত, সেয়াই। হেল্ল' গাইছ, এয়া দেখিছে এতিয়া কেইটা বাজিলে, 10টা বাজিব হ'ল ন। আমি অকলে অকলে বহিয়ে জুই ফুৱাই আছোঁ। ইয়াত ঠাণ্ডা নাই, দেখিছে আমি চুৱেটাৰ এটা পিন্ধা নাই। আৰু এনেই আৰু মাঘ বিহু বুলি মানে অলপ জুইৰ ওচৰত বহি দিছোঁ। আৰু সেয়াই আমি দুয়োজনে আছোঁ। ধুৱাইছে এইফালে জুই ফুৱাই। হাই টিচু, এইপিনে কুকুৰ এজনী আছে, তাইৰ নাম টিচু হয়। কি কৰিব মানে আমি দুয়োজনে আজি মানে মাঘ বিহু পালন কৰিছোঁ আৰু ওচৰত কোনো নাই। আৰু ইয়াত এনেকৈ পালন নকৰে, আমি অকলে অকলে আছোঁ। গাইছ দেখিছেনে, এয়া জুই ফুৱাই বহি আছোঁ। ইমান ঠাণ্ডা নাই ইয়াত, অলপ অলপ ঠাণ্ডা, অলপো নাই মানে। আমি চুৱেটাৰ পিন্ধাই নাই, চুৱেটাৰ লগাব লগা নহয় মানে, ইয়াত ফেন চলাব লগা হয়।
টিচু বা টিচু পানী বিচাৰিছে নেকি বা সঁচাকৈ অসমত থকা হ'লে আজি বহুতে ভাল লাগিলে হয়। আমাৰ ঘৰটো কালাৰ কৰিলে যে সিদিনা নতুন কৰি দিলে, চাওক 2টা কালাৰ কৰি দিলে। এইপিনে গাড়ী গৈ আছে দেখিছেনে? পুৰা সেইখন গেট হয়। আমি এডোখৰতে বহি আছোঁ। 10টা বজাৰ পিছতহে অলপ চাই নাহে আৰু। গাড়ী এনিটাইম গৈয়ে থাকে আৰু সৰু সুৰাকৈ, সেনেকুৱাই হয় টাউনত একেই। সেইপিনে পুৰা আন্ধাৰ, কোনো নাই ইয়াত, অকলে অকলে আছোঁ। লগাই আছে এয়া, আমি এতিয়া এয়া কি মাংস পুৰি আছোঁ জুই ধৰি পেলাই। চক এয়া মাংস পুৰি আছোঁ। বাহিৰতে বহি, ইয়াত ইমান ঠাণ্ডা নাই, সেই বোলো জুইকুৰা ধৰিছোঁ আজি, যিহেতু নিয়মটো কৰিছোঁ আৰু। ইয়াততো পূৰা ঠাণ্ডাই নাই অলপো, আমাৰ তাত পূৰা কুঁৱলী পৰি আছে চাগে। এইয়া আমাৰ মাংস পোৰা হৈ গ'ল, চাওক। এইপিনে আকৌ বনি আছে, বনাই আছে এইফালে। এভাগ বেলেগ, এভাগৰ নামটো নকয় আৰু এইফালে আছে আৰু এভাগ বনাবলৈ আছে। সেয়াই আৰু পাৰ্টি আজি। একদম খেচাং মেচাং হৈ আছে দেই জেগাবিলাক। এইখিনি হৈ গ'ল আৰু এইখিনি হৈছে ব্ৰইলাৰ হয়। এইখিনিও ব্ৰইলাৰ, এইপিনে দালি বনোৱা হৈছে, দালি হোৱাই নাই এতিয়ালৈকে, মানে খাবলৈ ৰেডি কৰিছে। গাইছে দিয়া দেখোন, আমিও ভাত খাব লৈছোঁ।